হাই ফ্ৰেণ্ডছ, বহুত এটা ডাঙৰ খবৰ, একদম ব্ৰেকিং নিউজ আপোনালোকক দিব বিচাৰিছোঁ। সেইকাৰণে মই ভিডিঅ'টো এই ৰাতি কৰিব লগা হৈছে। ৰাতি এতিয়া 11:30 বাজিছে আৰু এইটো খবৰ আহি পৰিছে আপোনাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ 2020ত যিবিলাক ষ্টুডেণ্টে ভাবি আছিল পৰীক্ষা হ'বনে নহয় বা কেতিয়া হ'ব, তেখেতসকলৰ বাবে এটি সুখবৰ। আৰু সুখবৰটো এইটোৱে, আজি আপোনাৰ প্ৰতিদিন টাইমছ নিউজ চেনেলত যিটো অভিমতৰ এটা টক শ্ব' হয়, সেই অভিমতৰ টক শ্ব'ত আপোনাৰ HSCৰ অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই এই টক শ্ব'তে ঘোষণা কৰিলে যে এইবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ কোনো এক্সাম পতা নাযায়। ভাল পালেনে খবৰটো? তে মই ভাল পালো আৰু আপোনালোকে হয়তো ভাল পালে, কাৰণ ইমান দিনে আতংকিত এটা অৱস্থাত আহি পৰিছিল। বহুত ষ্টুডেণ্টে ভাবি আছিল পৰীক্ষা কেতিয়া হ'ব বা আমাৰ এক্সাম কেতিয়া হ'ব, এনেকুৱা ধৰণৰ বহুত ধৰণৰ সমস্যা এই লকডাউনৰ কাৰণে, এই কৰোণাৰ কাৰণে। তে মই এই ভিডিঅ'টো এইকাৰণে বনালো যাতে আপোনালোকে এতিয়া অলপমান কমপ্লিট ফ্ৰী হৈ যাওক। কোনো এক্সাম পতা নাযায় হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ বাবে। যদিও যিখিনি কথা যে হাই ছেকেণ্ডেৰী যিটো ফাৰ্ষ্ট ইয়াৰ এক্সাম যে পতা নাযায় বুলি ডিক্লেৰেশ্যন কৰিছে টক শ্ব'টোত, কিন্তু আনুষ্ঠানিকভাৱে ডিক্লেৰেশ্যন কৰিব 11 বা 12 এপ্ৰিলৰ ভিতৰত। এইটো খাটাং, আপোনালোকে টেনশ্যন কৰিব নালাগে, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এক্সাম পতা নাযায়। তে যিমান পাৰে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অল দ্য বেষ্ট ফৰ এ ফিউচাৰ। থেংক ইউ।